নমস্কাৰ। আজি মই এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো অন্য বেলেগ একো নহয়। আমাৰ ঘৰত এটা বাঁহৰ মিউজিয়াম আছে। তাত বাঁহৰ বস্তু সংৰক্ষণ কৰা হৈছে। দেউতাই ঘৰতে নিজে বনায়। তাত থকা মই আজি বাঁহৰ কিতাপৰ বিষয়ে আপোনালোকক চমুকৈ দুআষাৰ ক'বলৈ লৈছোঁ, দেখাব লৈছোঁ আৰু তাক দেখাম। তেনেকৈ মই ভবা নাছিলোঁ ইউটিউব ভিডিঅ' খুলিম বা তেনেকুৱা কোনো কথা, কিন্তু এইকেইদিনতে আমাৰ ঘৰলৈ বিভিন্নজন ব্যক্তি আহিছে, ইউটিউবাৰ আহিছে, বিশেষকৈ আগতো আহিছে। হ'লেও তেওঁলোকে কৈছে যে আপোনালোক ঘৰতে থাকে, এটা ইউটিউব চেনেল খুলি ল'ব পাৰে, ভিডিঅ' দেখাব পাৰে ৰাইজক। তো ভাবিলোঁ মই এটা খুলি লওঁ বুলি, আপোনালোকক সকলোকে দেখাওঁ বুলি। প্ৰথম বনাইছোঁ যিহেতু মই বেয়া হ'ব পাৰে বাৰু, মই ভালদৰে নাজানো যিহেতু, দেখাবলৈ চেষ্টা কৰিম। কিমান দূৰ সফল হওঁ নাজানো। আহক ভিডিঅ'টো দেখাবলৈ আগবাঢ়োঁ। এয়া বাঁহৰ কিতাপ। চাওক, দেউতাই এনেদৰে ৰাখিছে কিতাপসমূহ। এইখন গীতাঞ্জলি। ইয়াত ভূপেন হাজৰিকাদেৱৰ গীত আছে। ইয়াৰ কেইবাটাও সংকলন আছে, যিহেতু ভূপেন হাজৰিকাৰ গীত বহুত আছে। তেনেদৰে বিভিন্নজনৰ লিখা আছে। এখন চকলং পুথি, গ্লাছনৰ কাৰণে ধৰিব পৰা নাই ভালকৈ। শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ কীৰ্তনক ইয়াত প্ৰস্তুত কৰিছে, টুকি ৰাখিছে। এইখন বাঁহত বাঁহ শিল্প, দেউতাই লিখিছে। তেনেধৰণৰ বিভিন্ন কিতাপ আছে, মই সকলো দেখাব সম্ভৱ নহয়। বাঁহ খেতিৰ ভৱিষ্যত প্ৰত্যাশা, এইখন লগতে লিখিছে বাৰু। তাৰপৰা আৰু ইয়াত আছে এয়া ভূপেন হাজৰিকাদেৱৰ, মই কৈছিলোঁ যে কেইবাটাও সংকলন আছে বুলি, তাকে আছে আৰু তলতো আছে তেনেকৈ। এয়া চাওক, এইখন বৰগীত হয়, টুকি ৰাখিছে। এইখন এনেদৰে আছে, পৃষ্ঠাটো ডাঙৰ হয়, কেইবাটা পৃষ্ঠা আছে, সোমাই আছে, প্ৰত্যেকফালে লিখা আছে প্ৰত্যেক পৃষ্ঠাতে। এইসমূহ পৃষ্ঠা হয়, ইয়াত লিখা নাই, লিখিবলগীয়া আছে, পিছত লিখিব। এইখন পৃষ্ঠা। তেনেদৰে বিভিন্ন ধৰণৰ আকাৰৰ পৃষ্ঠা আছে। এখন পৃষ্ঠা। এইখন দেখিছে যে, এইখন অন্য বেলেগ একো নহয়, বাঁহ পাত হয়। আটাইতকৈ যিটো বাঁহ ডাঙৰ আছে, সকলোতে বেলেগ বেলেগ কয়, বোম বাঁহ বুলিও কয় কিছুমান ঠাইত, চিনি পাবই চাগে দেখিলে। তাৰপৰা এইটো বেত হয়, পাৰটো বেতে এনেকৈ গাঁঠি দিছে। তাৰপৰা এইটো বাঁহ হয়, বাঁহে বান্ধি দিছে এনেকৈ। এইখন দেখিছে, এইখন পুতাইলৈ চিঠি দেউতাই লিখিছিলে। দেউতাই ৰেডিঅ' চেণ্টাৰ ডিব্ৰুগড়, তাত গঞাৰাজ্য অনুষ্ঠান বুলি অনুষ্ঠান এটা আছে, তাতে পুতাইলৈ চিঠি পাঠ কৰিছিলেগৈ। পৃষ্ঠাবোৰ এনেদৰে লিখা আছে। এয়া চাওক, এই যে পৃষ্ঠাবোৰ দেখিছে, এই পৃষ্ঠাবোৰ ব্লেক কালাৰ মাৰ্কাৰ পেনে লিখা হৈছে। এইবোৰ লিখাৰ যথেষ্ট দিন হ'ল, 2010 চনমানতে লিখা হয়। আজিলৈকে একো হোৱা নাই, ঠিকে আছে। ট্ৰিটমেণ্ট কৰি যিহেতু পৃষ্ঠাবোৰ বনোৱা হৈছে, সেইকাৰণে হয়তো বেয়া হোৱা নাই। এয়া শেষৰ ফালে একো লিখা নাই বাৰু।
লাষ্টৰ পেজটো এনেকুৱা, এইটো কভাৰ। কিতাপ আকাৰ এনেকুৱা হয় দেখিবলৈ। ইয়াত মুঠ 12টা পৃষ্ঠা আছে, তাৰ ভিতৰত 2টা কভাৰ পেজ হয় আৰু বাকী কিতাপ লিখা আছে। কেনেকুৱা পালে জনাব। দেখাবলৈ চেষ্টা কৰিছোঁ, বেয়াও হ'ব পাৰে। যদি কিবা ভুল হৈছে শুধৰাই দিব। যদি আকৌ দ্বিতীয়টো ভিডিঅ' বনাওঁ তেতিয়া সেই ভুলবোৰ শুধৰাই মই আকৌ বনাবলৈ চেষ্টা কৰিম। এই বাঁহৰ কিতাপবোৰ দেখালোঁ, কিছুমানে হয়তো দেখিবও পাৰে বাৰু আগত, কিছুমানে যিহেতু ইউটিউব ভিডিঅ' এনেকৈ বনাই নিছে তাত দেখিবও পাৰে, হ'লেও মই এনেই মোৰ ফালৰ পৰা দেখাওঁ বুলি ভাবিলোঁ। এই বাঁহৰ কিতাপসমূহ দেউতাই যথেষ্ট কষ্ট কৰি বনাইছে। তেওঁ বিভিন্ন ধৰণৰ বাঁহৰ বস্তু বনায়, তাৰ ভিতৰত মই ভাবোঁ বাঁহৰ বস্তুসমূহৰ ভিতৰত বাঁহৰ কিতাপটো সবাতোকৈ শ্ৰেষ্ঠ হয়, কাৰণ তেওঁৰ তাত অশেষ কষ্ট সোমাই জড়িত হৈ আছে। তেওঁৰটো সাধনা হয়, তেওঁ বহুত আগৰ পৰা কৰি আছে। তেওঁ পইচা লয় বুলি নহয়, একচুৱেলি তেওঁ নিজে ভাল পায়, বাঁহক ভাল পায়। তেওঁ বাঁহৰ লগতে জড়িত হৈ সদায় থাকে। তাকে ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। বেয়াও হ'ব পাৰে, প্ৰথম বনাইছোঁ যিহেতু, হ'লেও মই চেষ্টা কৰিছোঁ। কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ভুলবোৰ তেতিয়াহে শুধৰাই ল'ব পাৰিম যিহেতু। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই।